এই কথাবিলাক কৈ আছে যে 14 লাখ ক্যান্ডিডেট কেনেকে হল যদি পৰীক্ষা 5টা হয় এজন মানুহে 5টা পৰীক্ষাত এপিয়াৰ কৰিব নে কোনোবা এজনৰ যদি ডিগ্ৰী এমএ আছে তেওঁ 2টা গ্ৰেড 4 পৰীক্ষাটো এপিয়াৰ কৰিব যোৱাকালি 2টাটো এপিয়াৰ কৰিব 11 তাৰিখেও এপিয়াৰ কৰিব গতিকে এজন মানুহৰ কোৱালিফিকেশন থাকিলে তেওঁটো 5টা পৰীক্ষাতে এপিয়াৰ কৰিব যদি মাথা গন্তি হিচাপত কৰে 9,36,000 ক্যান্ডিডেট যদি পৰীক্ষাৰ বহি হিচাপত গন্তি কৰে 14 লাখ বহি গতিকে ইমান সৰু সৰু কথা বিতৰ্ক কৰাৰ মইতো নাজানো যে কিহৰ কাৰণে নিবনুৱা লৰাখিনিৰ মাথাটো আমি গৰম কৰি থাকিব লাগে এজন নিবনুৱা লৰাই আগবেলাও পৰীক্ষা দিছে পিছবেলাও পৰীক্ষা দিছে একেজন নিবনুৱা লৰাই 21 তাৰিখেও পৰীক্ষা দিছে একেজন নিবনুৱা লৰাই 11 তাৰিখেও পৰীক্ষা দিছে বহিটো বাঢ়ি বাঢ়ি গৈ থাকিব নাই গতিকে বহি হল 14 লাখ কিন্তু যদি কয় যে নাম কিমান মাথা কিমান হেড কাউন্ট কিমান 9,36,000 পৰিকল্পনা চলি থাকিব আকৌ পোষ্ট ওলাব অসমত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈ আছে আৰু এই লৰা গোটেই বুলি নিবনুৱা নহয়তো কৰবাত তেওঁলোকে কোম্পানী আদিত কাম কৰিও আছে বহুত লৰাইতো যোৱাকালি দিল্লী কলিকতাৰ পৰা পৰীক্ষা দিব আহিছে আৰু অসমত যেটো 26 লাখ নিবনুৱা আছিল বুলি এটা ধাৰণা কৰা হৈছিল এতিয়াতো কম্পিউটাৰাইজ কৰাৰ পিছত এটো 12.5 লাখলৈকে নামি আহিলে অসমৰ দুই এখন সংবাদ মাধ্যমেও এই কথাবিলাক কৈ আছে যে 14 লাখ ক্যান্ডিডেট কেনেকে হল যদি পৰীক্ষা 5টা হয় এজন মানুহে 5টা পৰীক্ষাত এপিয়াৰ কৰিব নে কোনোবা এজনৰ যদি ডিগ্ৰী এমএ আছে তেওঁ 2টা গ্ৰেড 4 পৰীক্ষাটো এপিয়াৰ কৰিব যোৱাকালি 2টাটো এপিয়াৰ কৰিব 11 তাৰিখেও এপিয়াৰ কৰিব গতিকে এজন মানুহৰ কোৱালিফিকেশন থাকিলে তেওঁটো 5টা পৰীক্ষাতে এপিয়াৰ কৰিব যদি মাথা গন্তি হিচাপত কৰে 9,36,000 ক্যান্ডিডেট যদি পৰীক্ষাৰ বহি হিচাপত গন্তি কৰে 14 লাখ বহি গতিকে ইমান সৰু সৰু কথা বিতৰ্ক কৰাৰ মইতো নাজানো যে কিহৰ কাৰণে নিবনুৱা লৰাখিনিৰ মাথাটো আমি গৰম কৰি থাকিব লাগে এজন নিবনুৱা লৰাই আগবেলাও পৰীক্ষা দিছে পিছবেলাও পৰীক্ষা দিছে একেজন নিবনুৱা লৰাই 21 তাৰিখেও পৰীক্ষা দিছে একেজন নিবনুৱা লৰাই 11 তাৰিখেও পৰীক্ষা দিছে বহিটো বাঢ়ি বাঢ়ি গৈ থাকিব নাই গতিকে বহি হল 14 লাখ কিন্তু যদি কয় যে নাম কিমান মাথা কিমান হেড কাউন্ট কিমান 9,36,000 পৰিকল্পনা চলি থাকিব আকৌ পোষ্ট ওলাব অসমত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈ আছে আৰু এই লৰা গোটেই বুলি নিবনুৱা নহয়তো কৰবাত তেওঁলোকে কোম্পানী আদিত কাম কৰিও আছে বহুত লৰাইতো যোৱাকালি দিল্লী কলিকতাৰ পৰা পৰীক্ষা দিব আহিছে আৰু অসমত যেটো 26 লাখ নিবনুৱা আছিল বুলি এটা ধাৰণা কৰা হৈছিল এতিয়াতো কম্পিউটাৰাইজ কৰাৰ পিছত এটো 12.5 লাখলৈকে